আজি আমি ইয়াত চানা মিক্স কৰিম। দিয়া তুমি মিক্স কৰি খুৱাই দিয়া। ঢাৰিখন লৈ না, এই ঢাকনখন লৈ না যোৱা। বেহুৱাই গৰম যে পানী দিয়া ভাত খাব লাগিব। পানী দিয়া ভাত বোলে চানা বনাই দিছোঁ। চানা মিক্স কৰি লোৱা। দেখাই দিওঁ এতিয়া আপোনালোকক। আমাৰ বেহুৱাই টাইপৰ দেখাই দিওঁ। বেহুৱাই আহিছে এতিয়া পানী দিয়া ভাতৰ লগত খাবলৈ। এটাই দেখো ৰাতিয়েই ভাত বনাই পানী দি থৈছিলোঁ দিনত খাবলৈ, কাৰণ গৰমত এনেকৈ খাই ভাল লাগে। আৰু এইফালে ঢেকীয়া আৰু আলু ভাজি ল'লোঁ লগত খাবলৈ। এইফালে কেঁচা বুট আৰু মগুৰ চানা, এইফালে চাটনি আৰু তিয়ঁহ এনেকৈ স্লাইচ কৰি কাটি ল'লোঁ, পিঁয়াজ, নেমু, বেহুৱাই আৰু লগতে হৈছে কচু শাকৰ পিটিকা। আৰু এনেকৈ খালে মাছ মাংসৰ দৰকাৰ নাই।